নমস্কাৰ মই krishnangini মই এজনী গাঁৱৰ ছোৱালী জীৱনটোৰ প্ৰতিক্ষণ উপভোগ কৰিব বিচাৰো গাঁৱৰ বোকা পানীত খেলি ডাঙৰ হৈছো পথাৰৰ কেঁচা মাটিৰ গোন্ধত সুখ বিচাৰি পাওঁ পখিলা খেদি খেদি সপোনৰ সন্ধান কৰো জীৱনৰ সমস্যাবোৰক হাঁহিৰে সম্ভাষণ কৰিব খোজো কাৰণ মই জানো এপিজে আব্দুল কালামে কৈছিল তোমাৰ জীৱনলৈ যদি সমস্যা বা জটিলতা আহিছে তেন্তে সেই সমস্যা বা জটিলতাই তোমাক ধ্বংস কৰিবলৈ অহা নাই বৰঞ্চ সেই সমস্যা বা জটিলতাই তোমাক ইমান বেছি শক্তিশালী কৰিব যে তুমি সেই সমস্যা আৰু জটিলতাক বুজাই দিব পাৰিবা যে তুমিও জটিল গতিকে আপোনালোকেও মনত ৰাখক জীৱনটো জটিল কৰি নেপেলাই উপভোগ কৰিব শিকক আপোনালোকৰ ওচৰলৈ মই প্ৰতিদিনেই আহি আছো মোৰ ইউটিউব চেনেল টকেটিভ কৃষ্ণাংগিনীলৈ বহু কথা পাতিবলৈ জীৱন যুঁজৰ সংগী হ'বলৈ সপোন দেখি ভাল পোৱা মানুহক সপোনৰ বাট দেখুৱাবলৈ কিন্তু সপোন সেয়া নহয় যি শুই শুই দেখা যায় সপোন সেয়া যি সপোনে শুবলৈ নিদিয়ে সেই শুব নিদিয়া সপোনবোৰক বাস্তৱমুখী কৰিবলৈ সাহস দিবলৈ কথা কৈ ভাল পোৱা মইজনী আহি আছো মোৰ ইউটিউব চেনেল টকেটিভ কৃষ্ণাংগিনীলৈ আপোনালোক সকলোৱে মোক মৰম দিব বুলি আৰু ভাল কাম কৰিবলৈ সাহস দিব বুলি মই খুবেই আশাবাদী ধন্যবাদ